নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টোত আপোনালোকলৈ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈ আহিলোঁ। ভিডিঅ'টো শেষলৈকে চাব, ভাল বেয়া কমেণ্ট কৰিব। ভিডিঅ'টো চোৱাৰ আগতে আপোনালোকলৈ এটা সৰু ৰিকুৱেষ্ট, যদি আমাৰ চেনেলটোত নতুনকৈ আহিছে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰি দিব। থেংক ইউ। বন্ধুসকল, আজি প্ৰথম প্ৰশ্নটি হৈছে নোবেল বঁটা বিজয়ী প্ৰথম মুছলিম মহিলাগৰাকীৰ নাম কি? প্ৰথম নোবেল বঁটা বিজয়ী মুছলিম মহিলাগৰাকীৰ নাম হ'ল শিৰিন ইবাদী। ২ নম্বৰ প্ৰশ্নটি হ'ল ছুইমিং পুলত জীৱাণুমুক্ত কৰাৰ বাবে কোনবিধ গেছ ব্যৱহাৰ কৰা হয়? ছুইমিং পুলৰ পানীত জীৱাণুমুক্ত কৰিবৰ বাবে ক্লৰিন গেছ ব্যৱহাৰ কৰা হয়। সৌৰজগতৰ শনি উপগ্ৰহ কেইটা? শনি উপগ্ৰহ ৬০টা। পশ্চিম অসমত অসমীয়া ভাষাটো কি ভাষাৰূপে পৰিগণিত? পশ্চিম অসমত অসমীয়া ভাষাটো কামৰূপী ভাষাৰূপে পৰিগণিত। মানুহে কোনবিধ তৰল খাদ্য খাই গোটেই জীৱন বাচি থাকিব পাৰে? মানুহে গাখীৰ খাই গোটেই জীৱন বাচি থাকিব পাৰে। আহোম আৰু মোগলসকলৰ শেষ ৰণখন কোন চনত হৈছিল? আহোম আৰু মোগলসকলৰ শেষ ৰণখন ১৬৮২ চনত হৈছিল। কোনবিধ প্ৰাণীয়ে সাঁতুৰি সাঁতুৰি পিছলৈ যায়? অক্টোপাছে সাঁতুৰি সাঁতুৰি পিছলৈ যায়। কোনবিধ জীৱই পানী খালে মৰি যায়? কেংগাৰু আৰু নিগনি নৰ্থ আমেৰিকাত পোৱা যায়। কোনখন দেশত বেছি ইণ্টাৰনেট ব্যৱহাৰ হয়? চাইনাত আটাইতকৈ বেছিকৈ ইণ্টাৰনেট ব্যৱহাৰ হয়। বন্ধুসকল, আজি শেষৰ প্ৰশ্নটি হ'ল বৰষুণ দিয়া গছ ক'ত আছে? বন্ধুসকল, দক্ষিণ আফ্ৰিকাত এক ধৰণৰ গছ আছে যিবোৰ গছৰ পৰা ৰ'দৰ তাপত বৰষুণৰ পানী পৰে। বন্ধুসকল, লগ পাম আৰু এটা নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ বাই বাই।